হেল্ল' এভৰিৱান, মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে আমি আহিছোঁ কমলাবাৰী যে আছে গেলেকীত থকা কমলাবাৰীলৈ আহিছোঁ, মানে পিকনিক স্পট। তাৰপিছত আমি আহিছোঁ, এয়া আলু কাটি লৈছোঁ দেই গাইজ। আমাৰ মানে কম্পিউটাৰৰ সকলো আহিছে। এয়া আমাৰ ছাৰহঁতে মাংস বনোৱাত ব্যস্ত, আৰু আমি ভাবিলোঁ তেনেকুৱাতে শিশু উদ্যানখন অলপমান চাই আহোঁগৈ। তাত মানে এখন শিশু উদ্যান আছে, কমলাবাৰী শিশু উদ্যান, আৰু মই অকণমান জোলনা খেলি ল'লোঁ। জোলনা খেলি থাকোঁতে ভাবিলোঁ এইটো দেখিছোঁ নহয় ডাইনাছৰ, আৰু অকণমান খেলি লওঁকৈ খুব খেলিলোঁ। তাৰপিছত এয়া মানে আমি সকলো বহি ল'লোঁ, আৰু এয়া ভাত বনোৱাত আমাৰ বাইদেউহঁত ব্যস্ত দেই। তাৰপিছত ভাবিলোঁ এয়া ফুচকা খাই মেলি আকৌ খেলিলোঁ। ভাত হৈয়ে গ'ল, ভাতটোও খাই ল'লোঁ দেই গাইজ। ভাত এয়া আমাৰ প্ৰথম টিপে খালে, এয়া ছেকেণ্ড টিপে খালে, আৰু এয়া আমাৰ আহি মেলি আমি খাই বৈ এয়া আমি বাইদেৱে মই অকণমান খেলি ল'লোঁ। এইখন ৰাতি হ'ল যেতিয়া আমাৰ যাবৰটো সময় হ'বই ন। আমি খবৰ হৈ গ'ল, আমি ঘৰলৈ এয়া গুচি আহিলোঁ। তাৰপিছত আজি যদি মোৰ ব্লগটো চাই ভাল পালে আপোনালোকে প্লিজ লাইক এটা কৰি থৈ যাব। মোৰ মানে অকণমান